কেতিয়াবা যদি মই নোহোৱা হৈ যাওঁ আৰু যদি মোক নোপোৱা তেতিয়া কি কৰিবা? অপেক্ষা কৰিম পিছৰ জন্মত তোমাক নিজৰ হিচাপে পাবলৈ। গোটেই জীৱন তোমাকেই খং কৰিম, তোমাকেই অভিমান কৰিম আৰু তোমাৰেই হৈ ৰম। মাথো তুমি মোৰ পৰা আঁতৰি নাযাবা দেই মৰম। তোমাৰ লগত যিমান কাজিয়া কৰিলোঁ, তোমাৰ ওপৰত যিমান অভিমান থাকিলোঁ, তুমি যেতিয়া আবেগেৰে আই লাভ ইউ বাবু বুলি কোৱা, মোৰ তোমাৰ প্ৰতি থকা খং অভিমান সকলো সেই মুহূৰ্ততে নাইকিয়া হৈ যায়। বিশ্বাসবোৰ যেনেদৰে বিচাৰো তেনেদৰে দি যাবা। তেতিয়া চাবা আমাৰ ভালপোৱাবোৰৰ মাজত আঁতৰি যোৱা নোযোৱাৰ প্ৰশ্নই নাহিব।